নমস্কাৰ সকলোকে অনলাইন একাডেমি অসমলৈ স্বাগতম জনাইছোঁ। আজি আমি চাম কিদৰে এটা চিত্ৰৰ সহায়ত ত্ৰিকোণমিতিৰ সকলোবিলাক সূত্ৰ মনত ৰাখিব পাৰি। প্ৰথমে এটা হেক্সাগন অংকন কৰি ল'লোঁ। এই হেক্সাগনটোৰ 6টা বিন্দুত ত্ৰিকোণমিতিৰ 6টা ফাংচন লিখি ল'ম। প্ৰথমে ৰাইট হেণ্ড ছাইডত ত্ৰিকোণমিতিৰ চি আখ লগা ফাংচন কেইটা লিখি ল'লোঁ। কছ থিটা, কট থিটা, কচেক থিটা। কছ থিটাৰ ব্যস্ত অনুপাত চেক থিটা, গতিকে কছ থিটাৰ বিপৰীত ছাইডে চেক থিটা লিখিলোঁ। কট থিটাৰ ব্যস্ত অনুপাত টেন থিটা, কট থিটাৰ বিপৰীত ছাইডে টেন থিটা লিখিলোঁ। কচেক থিটাৰ ব্যস্ত অনুপাত চাইন থিটা, গতিকে কচেক থিটাৰ বিপৰীত ছাইডে চাইন থিটা লিখিলোঁ। এতিয়া তোমালোকে এই চিত্ৰটো মনত ৰাখিবলৈ চেষ্টা কৰা। এই চিত্ৰটোৰ সহায়তে আমি ত্ৰিকোণমিতিৰ সকলোবিলাক সূত্ৰ নিৰ্ণয় কৰিম। এতিয়া চাওঁ প্ৰথম সূত্ৰটো। ইয়াত চাইন থিটাৰ বিপৰীত ছাইডে আছে কচেক থিটা, গতিকে চাইন থিটা ইজ ইকুৱেল হ'ব 1 কচেক থিটা। ঠিক একেদৰে কচেক থিটা ইজ ইকুৱেল হ'ব 1 চাইন থিটা। কছ থিটাৰ বিপৰীত ছাইডে আছে চেক থিটা, গতিকে কছ থিটা ইজ ইকুৱেল 1 চেক থিটা। ঠিক একেদৰে চেক থিটা ইজ ইকুৱেল হ'ব 1 কছ থিটা। টেন থিটাৰ বিপৰীত ছাইডে আছে কট থিটা, গতিকে টেন থিটা ইজ ইকুৱেল হ'ব 1 কট থিটা। ঠিক একেদৰে কট থিটা ইজ ইকুৱেল হ'ব 1 টেন থিটা। এতিয়া আমি ইয়াত যদি ক্লকৱাইজ ডাইৰেকশ্যনত যাওঁ, অৰ্থাৎ ঘড়ী কাটাৰ দিশত, বা এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত অৰ্থাৎ ঘড়ী কাটাৰ বিপৰীত দিশত যাওঁ, তেন্তে কি পাওঁ চাওঁ। এতিয়া ইয়াত প্ৰথমৰটোৰ মান ইজ ইকুৱেল দ্বিতীয় দুটাৰ অনুপাতৰ সমান হ'ব, অৰ্থাৎ টেন থিটা ইজ ইকুৱেল হ'ব চাইন থিটা ডিভাইডেড বাই কছ থিটা। ঠিক একেদৰে চাইন থিটা ইজ ইকুৱেল হ'ব কছ থিটা ডিভাইডেড বাই কট থিটা। কছ থিটা ইজ ইকুৱেল হ'ব কট থিটা ডিভাইডেড বাই কচেক থিটা। কট থিটা ইজ ইকুৱেল হ'ব কচেক থিটা ডিভাইডেড বাই চেক থিটা। কচেক থিটা ইজ ইকুৱেল হ'ব চেক থিটা ডিভাইডেড বাই টেন থিটা। চেক থিটা ইজ ইকুৱেল হ'ব টেন থিটা ডিভাইডেড বাই চাইন থিটা। যদি আমি ঘড়ী কাটাৰ বিপৰীত দিশতো চাওঁ, তেন্তে আৰু 6টা সূত্ৰ পাম। এতিয়া চাওঁ, চাইন থিটাৰ মুখামুখিকৈ আছে কছ থিটা, টেন থিটাৰ মুখামুখিকৈ আছে কট থিটা, চেক থিটাৰ মুখামুখিকৈ আছে কচেক থিটা, গতিকে চাইন থিটা কছ থিটাৰ কমপ্লিমেণ্ট হ'ব, টেন থিটা কট থিটাৰ কমপ্লিমেণ্ট হ'ব, চেক থিটা কচেক থিটাৰ কমপ্লিমেণ্ট হ'ব। অৰ্থাৎ কমপ্লিমেণ্ট বা পূৰক কোণ মানেনো কি, যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয়, তেন্তে এটা কোণক আনটোৰ সাপেক্ষে পূৰক কোণ অৰ্থাৎ কমপ্লিমেণ্ট এংগুল বুলি কয়। যিহেতু চাইন থিটাৰ কমপ্লিমেণ্ট এংগুল কছ থিটা, গতিকে চাইন থিটা ইজ ইকুৱেল হ'ব কছ 90 ডিগ্ৰী মাইনাছ থিটা। ঠিক একেদৰে কছ থিটা ইজ ইকুৱেল হ'ব চাইন 90 ডিগ্ৰী মাইনাছ থিটা। যিহেতু টেন থিটাৰ কমপ্লিমেণ্ট এংগুল কট থিটা, গতিকে টেন থিটা ইজ ইকুৱেল হ'ব কট 90 ডিগ্ৰী মাইনাছ থিটা। ঠিক একেদৰে কট থিটা ইজ ইকুৱেল হ'ব টেন 90 ডিগ্ৰী মাইনাছ থিটা। যিহেতু চেক থিটাৰ কমপ্লিমেণ্ট এংগুল কচেক থিটা, গতিকে চেক থিটা ইজ ইকুৱেল হ'ব কচেক 90 ডিগ্ৰী মাইনাছ থিটা। ঠিক একেদৰে কচেক থিটা ইজ ইকুৱেল হ'ব চেক 90 ডিগ্ৰী মাইনাছ থিটা। এতিয়া ইয়াৰ সোঁমাজত 1 লিখি ল'লোঁ। এতিয়া এই চাইন থিটাৰ বিপৰীত ছাইডে আছে কচেক থিটা, গতিকে বিপৰীত ছাইডে থকা দুটাৰ পূৰণফল মাজৰটো হ'ব, অৰ্থাৎ চাইন থিটা ইনটু কচেক থিটা ইজ ইকুৱেল 1। এতিয়া কছ থিটাৰ বিপৰীত ছাইডে আছে চেক থিটা, গতিকে কছ থিটা ইনটু চেক থিটা ইজ ইকুৱেল হ'ব 1। টেন থিটাৰ বিপৰীত ছাইডে আছে কট থিটা, গতিকে টেন থিটা ইনটু কট থিটা ইজ ইকুৱেল হ'ব মাজৰটো অৰ্থাৎ 1। এতিয়া চাওঁ আমি ইয়াত 6টা ত্ৰিভুজ আছে। এই 6টা ত্ৰিভুজৰ 3টা ত্ৰিভুজত মই কালাৰ কৰি ল'লোঁ, ৰং কৰি ল'লোঁ, এটা এৰি এটাকৈ। ইয়াত যদি আমি ক্লকৱাইজ ডাইৰেকশ্যনত যাওঁ, অৰ্থাৎ ঘড়ী কাটাৰ দিশত যাওঁ, তেন্তে কি পাম, যদি প্ৰথম দুটাৰ বৰ্গৰ যোগফল ইজ ইকুৱেল তৃতীয়টোৰ বৰ্গৰ সমান। এতিয়া প্ৰথম ট্ৰায়েংগলটোৰ কাৰণে চাওঁ, প্ৰথম ট্ৰায়েংগলটোত প্ৰথম দুটাৰ বৰ্গৰ যোগফল অৰ্থাৎ চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল 1 স্কুৱেৰ অৰ্থাৎ 1।
গতিকে সূত্ৰটো হ'ব sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল 1 এতিয়া দ্বিতীয় ট্ৰায়েংগলটোৰ কাৰণে চাওঁ ইয়াত প্ৰথম দুটাৰ বৰ্গৰ যোগফল 1 স্কুৱেৰ মানে 1 প্লাছ cot স্কুৱেৰ থিটা ইজ ইকুৱেল হ'ব cosec স্কুৱেৰ থিটা তৃতীয় ট্ৰায়েংগলটোৰ কাৰণে চাওঁ তেন্তে প্ৰথমৰ দুটাৰ বৰ্গৰ যোগফল অৰ্থাৎ tan স্কুৱেৰ থিটা প্লাছ 1 স্কুৱেৰ মানে 1 ইজ ইকুৱেল sec স্কুৱেৰ থিটা এতিয়া চাওঁ ঘড়ী কাটাৰ বিপৰীত দিশত যদি যাওঁ ঘড়ী কাটাৰ বিপৰীত দিশত যদি যাওঁ তেন্তে কি হ'ব প্ৰথমৰ দুটাৰ বৰ্গৰ পাৰ্থক্য ইজ ইকুৱেল তৃতীয়টোৰ বৰ্গৰ সমান অৰ্থাৎ এইটো ট্ৰায়েংগলৰ কাৰণে চাওঁ তেন্তে কি পাম আমি প্ৰথমৰ দুটাৰ বৰ্গৰ পাৰ্থক্য অৰ্থাৎ sec স্কুৱেৰ থিটা মাইনাছ 1 স্কুৱেৰ মানে 1 ইজ ইকুৱেল হ'ব tan স্কুৱেৰ থিটা এইটো ট্ৰায়েংগলৰ কাৰণে চাওঁ তেন্তে কি পাম প্ৰথমৰ দুটাৰ বৰ্গৰ বিয়োগফল অৰ্থাৎ cosec স্কুৱেৰ থিটা মাইনাছ cot স্কুৱেৰ থিটা ইজ ইকুৱেল 1 স্কুৱেৰ মানে 1 পাম নেক্সট এইটো ট্ৰায়েংগলৰ কাৰণে চাওঁ তেন্তে কি হ'ব প্ৰথমৰ দুটাৰ বৰ্গৰ বিয়োগফল অৰ্থাৎ 1 স্কুৱেৰ মানে 1 মাইনাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল sin স্কুৱেৰ থিটা